তোমাৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ জানদীপ দাৰ ঘৰ। জানদীপ দাৰ ঘৰত বৌ নাই, আজি থাকিব মাতিছে আমাৰ দুটাক। আজি বিশেষ মানুহ এটাক দেখাম। শিলচৰত আছিলে গৈ মানুহজন, ঘপককৈ দেখাই দিবলৈ লৈছোঁ। এয়া চাব পাৰে, এয়া মুখখন আঁতৰাই দিয়া। শিলচৰত বানপানীত উটি আহিছে, ঘৰ উটি পাইছেহি। এতিয়া আপোনাৰ অনুভৱ কওক কেনেকুৱা? কি ক'ম আৰু অনুভৱ দেখিছোঁ আৰু ক্ষীণাই মেলি অৱস্থা কি হৈছে। এনেও ক্ষীণ আছিলোঁ বাৰু, তাতকৈ বেছি ক্ষীণাই গ'লো এতিয়া তাত খাবলৈ পাবলৈ একোতে নাই। মই ভাবিছিলোঁ পেট চেট শকত হৈ আনি পানী খাই ডুবি এতিয়া তো ডুবি অহা নাই, উৰিয়ে আহিছে। আচলতে ক্ষীণ নাই, পাখি লগাই দিলে উৰি যাব পাৰে মানে। ডলা দুখন লগাই আমি এতিয়া গৈ আছোঁ। জানদীপ দা ক'ৰবাত আছে কৈছে। বিন্দাছ আমি এতিয়া যাম। জানদীপ দাৰ ঘৰত কি কিনো কৰোঁ দেখাই আছোঁ। ফাইনেলি আহি জানদীপ দাৰ ঘৰ পাই গ'লোহি। এতিয়া বৰ্তমান বিন্দাছ আহি আছোঁ। স্কুটিখন পাৰ্কিং কৰি লওঁ, বিন্দাছ পাই গ'লোহি। আমাৰ জানদীপ দাৰ গাড়ী বহুত পিছল। লগৰটো এই ডাঙৰকৈ লিখা আছে জানদীপ ফটোকপি। হৈ গ'ল এইকেইটা আমাৰ। এই হৈ গ'ল লেক্সি, আমাৰ লেক্সি আমাৰ টাফু, লেক্সি আৰু টাফু অলপ এগ্ৰেছিভ হয়। চিনি পোৱা নাই টাফু লগত। হে ভগৱান, কেতিয়াও ধেমালি নকৰিব। মৰম কৰিবলৈ যাওঁতেও একশ্যন কৰি দিবলগীয়া হৈছিলে। নাই সি মোক চাই আছে, বৰ বেয়াকে চাইছে কিন্তু দেই। খাটা মাল কেইটামান পুহি থৈছে। আন্ধাৰ, লাইটটো দিব লাগে। লাইট কোনটো? ইয়া এইটো লাইট চুইচ দি দিলোঁ। দাস আমাৰ চাইছে ধুনীয়া। আজি চব এডিটিঙত বহিব। দে আৰু লগাই লৈছে বিন্দাছ। ভাগ্যক্ৰমে পাইছোঁ আজি। মালিকে পুৰা পাপৰ বনাই আছে। ৰান্ধনি কিন্তু ভাল, বেষ্ট দাস পাপৰ। প্ৰথমতে তেলখিনি ভালকৈ প্ৰথম পাপৰখন ভালকৈ নবনিলে, কিন্তু নেক্সট কেইখন মানে স্পেচিয়েল বনিব। এতিয়া গৰম হৈছে তেল। এয়া চাওক, বিন্দাছ বনাই আছে কুকমেন। চ' আমাৰ বৌয়ে ইয়াতে ঢেকীয়া শাক আৰু গাহৰি মাংস বনাইছিলে যে, জেগাত এডোখৰ মানে স্পেচিয়েল জেগা। মই দেখাইছোঁ, কোনো দেখুওৱা নাই এডোখৰ জেগা। মই দেখাইছোঁ প্ৰথম। মই ৰান্ধনি এতিয়া অলপ কাম আছিলে আজি, তো সেইটো দুটাক মাতি দিলোঁ। আহিলে সিহঁতি ফাইনেলি। এতিয়া সিহঁতক মই অকণমান সৰুকৈ কিবা এটা বনাইছোঁ। তাকে চেষ্টাটো কৰিছে। এয়া কালাৰ চাওক, আমাৰ কালাৰ কি ধুনীয়া কালাৰ, একদম ধুনীয়া খাম। এডিটিং কৰি আছে প্ৰতিমে এডিটিঙতকৈ খালি মেছেজ বেছি কৰি আছে। বলকচোন তাৰ ওচৰলৈ যাওঁ। চাই আছোঁ। এইটো চাওক, এক নম্বৰ এলেভা মানুহ। চ' আলহী মাতি পিনে নিজে আগে ভাত খাই লৈছে দেই। কাপ বেয়া মানুহ, আগে খাই লৈছে ভাতটো। প্ৰতিমা খাম আৰু যদিও সুন্দা, কিন্তু খাই ভাল লাগিব। আজি মনিকে বনাইছে, কিন্তু খাই ভাল লাগিব ভাতটো। প্ৰতিমাটো নাখাওঁ ক'লে, লেক্সি ইয়াত চাই আছে ধুনীয়াকৈ। চ' আমি খানাটো খাই লওঁ। জাষ্ট আপোনালোকক খাই বৈ একদম লগ পাই আছোঁ। তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ আপোনালোক কি নহয়। আমি পুৰা এডিটিং কৰাত লাগি আছে মালিক চবেই। এডিটিঙতকৈ মেছেজ কৰাত বেছি লাগি আছে এজন। ফাল্টু ব্যক্তি, একদম ফাল্টু ব্যক্তি এজন। তাৰপৰা আহি গ'ল। ইয়াৰ কাম নাই,
ইয়াৰ কাম নাই, এনেই শুইয়ে থাকিব। ইয়াৰ কাম নাই, হয় না কৈ দিয়ক, ইয়াৰ কাম নাই। এনেই আনিলোঁ ইয়াক, এডিটিং কৰিবলৈ এনেই আনিলোঁ। হেই বেমাৰী, বেমাৰী 1 নম্বৰ বেমাৰী। হাঁহিছা কামৰ ভাত চাত খাই আজৰি হৈলোঁ। এতিয়া মিনাজ আজৰি হৈলোঁ। এতিয়া সময় এডিটিং কাম আছে, তাৰপিছত কৰি লওঁ মিনাজ। এডিটিং মই মানে টোপনি গৈছে চব। লেপ ল'লে এডিটিং কৰি খতম হৈ গ'ল। এইকেইটা শুলে, এজনো শুলে এডিটিং কৰি চব ভাগৰিলে। এতিয়া ময়ো শুওঁ আৰু টাইমটো বহুত হৈ গ'ল, 1:30 বাজি গ'ল। মই এডিট কৰি আছিলোঁ, একদম পূৰা টোপনি ধৰিছে। চ' লেটছ গ'। এয়া ভিডিঅ'টো ভাল পালে। চ' মৰ্ণিং যাই আছোঁ উঠিলোঁ এতিয়া। ৰাতিপুৱা একদম ধামাকা বস্তু এটা দেখাবলৈ গৈছোঁ। এয়া চাব পাৰে, এয়া ধামাকা বস্তু এটা। वाह क्या सीन है। জীৱনত সেইটো কামত লাজ নাই, কিন্তু বন থাকিলে চব কামেই কৰিব লাগিব। এতিয়া কালি মোক কৈছে পাপৰ দেৰি গ'লগৈ, এতিয়া বন থাকিলেতো পাপৰ বেয়া খাব লাগিবই, হয় নাই? এতিয়া তেনেকে ৰাতিপুৱা ঘৰ সাৰিব লাগিবই। সেইটোৱে পাপৰ বনাব নাজানে গজব বেজতি। এতিয়া মুখ চুখ ধুওঁগৈ। এতিয়া ধামাকা বস্তু এটা দেখাই দিলে, আপুনিতো দেখিলে। লাষ্টতে যাওঁতে লুকুৱাই দিছিলে, দেখিলে ন? এইবোৰ মানে ভিতৰুৱা টেলেণ্ট, এক্সট্ৰা টেলেণ্ট। এইটো মালতী টেলেণ্ট বুলি কয়। মালতী নকবি দেই, ইয়াত নকবি। মুখ চুখ ধুই লওঁ আমি। তাৰপিছত কি হয়, চাহ বনাই আনিছো। এনেকুৱা ঘৰত যদি মানুহ এজন থাকে, সঁচাকে দেই একদম টেনচন নাই আৰু, বিন্দাছ আৰু। টেষ্ট কৰি চাওঁ দেই, মিঠা নে টেঙা। সুন্দৰ। এতিয়া খাইছোঁ। 10টা বাজিলে, কাম চাম কৰি অলপ শেষ হৈছে আৰু এতিয়া কিবা হৈ আছে বিন্দাছ। এতিয়া বৰষুণ দিছে, ঘৰ যাব লাগে। বৰষুণ দিছে পুৰা বৰষুণ দি আছে, পুৰা বৰষুণ দিছে। তো মই এতিয়া চব্জি বনাই আছো। 1 কিলো হৈছে মানে ভাত বাঢ়িছে চবেই। বৰষুণ দি আছে। চব্জি বনাই আছো, আমি জানিব ডাঙৰ পৰা ওলাই আহিলো। এতিয়া বৰ্তমান ঘৰলৈ গৈ আছে। বৰষুণটো দি আছে, অকমান লাহে লাহে যোৱা। বৰষুণটো দি আছে, কি কৰিব উপায় নাই, সেনেকে গুচি আহিলো। দেখাবলৈও নহ'ল আৰু সময়। ব'লো আৰু ঘৰলৈকে যাওঁগৈ, বৰষুণ দি আছে সেনেকে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, বেল আইকনটো ক্লিক কৰি দিব।